गसाइगाव महकुमा सिंनि कक्सागुरि गामियाव थांनाय हराव सा 17 दुथांनि हानजाया गसाइगाव वार्ड नम्बर 4 नि थागिरि लेबेन्द्र नार्जारिनि फिसाज्ला सुरेन्द्रपुर गामिनि 36 बोसोरनि जिरेन नार्जारिखौ खोमसिनि खाबु लानानै सिलाइ दिन्थिनानै रां दाबि खालामो आरो लोगोसे अन्थाइ रोगाग्रा गंथाम दाम्पारनिफ्रायबो रां दाबि खालामो। मख'जाथावदि जिरेन नार्जारिया रां होनो नागिरैयाव गावसोरखौनो केएलअनि सोद्रोमा होना सिनायथि होनाय सा 17 सोद्रोमा फारियै हितेश राय, सन्जय राय, मनेन राय, कृष्ण राय, हिमन राय, भोजन राय, मलेन राय, कमल राय, अनु राय, प्रभात राय, पवित्र राय, नटकट राय, प्रसेनजित राय, मानु राय आरो रामकुमार राय मुंनि दुथांफोरा जिरेन नार्जारिखौ गारिनिफ्राय बुद्रुना बोख्लायनानै गाग्लोबो आरो बुनानै खर'आव गोब्राब जखम खालामना लामायाव गारनानै गालाङो। दुथाङा गाग्लोबनाय समाव जिरेननि लोगो गपि देआ दावराव दावसि खालामनायाव दुथांफोरा खारखोमायो। उनाव जायगानि रायजोफोरनि मददाव जिरेन नार्जारिखौ जारागुरि फाहामसालियाव थिसनोब्लाबो गोब्राब थासारियाव सोनाब बेंगलनि कचबिहार मिशन फाहामसालियाव दैथायहरनाय जायो। जाथाय जायगायाव साबखाथा पुलिसा नुजाथि हैनानै खौरां लानायजों लोगोसे नायबिजिरदों। हरनि समावनो जिरेन नार्जारिनि नखरनि सुबुङा सा 17 केएलअ होननानै रां दाबि खालामग्रा दुथांफोरनि हेंथायै पुलिस केस होदों। नाम কি আপনার? গুপি দে ঘর আপনার? 2 নম্বর বাজুগা। আচ্ছা আজ ইনটা কি হয়েছে? তার মানে আমি আমার মালিক পাথরের গাড়ি নিয়ে আসতেছি, তখন খোকসাগুড়িতে গাড়ি আটকাইলো। আটকাইয়া বলে পয়সা লাগবে। আমি বলছি কিসের পয়সা? কয় আমি কেলের লোক বইলা টাকা দাবি করে। তখন বলছি আমি তো টাকা দিতে পারবো না। তখন জোরজবস্তি আমার মালিককে জিরেন্দাকে জোরজবস্তি নামিয়ে ওই জায়গায় মারার পরে ই করে। আর তার আগেই আমাকে বলছে তুই বাঙালি মতো থাক, সাইড হ। যার থেকে আমাকে এরকম উঠে পিস্তল দেখাইছে, শার্ট উঠে এরকম পিস্তল দেখাইছে। আমি তো ভয় পেয়ে গেছি, ভয়ের জন্য আমি কিছু বলি নাই। তারপরে আমার মালিককে গাড়ি থেকে নামিয়ে ওইখানে মাথা ফাটিয়ে দিছে, মাথা ফাটিয়ে রাস্তা ফেলে দিছে। আমি তো আগে পালাইছি, পরে চিল্লা হাল্লা করছি। তারপরে বন্ধুবান্ধব, এই দাদার মালিকের বন্ধুবান্ধব সবাই আসে ওকে উঠিয়ে ডাইরেক্ট হসপিটাল নিয়ে যায়, জারাগুড়ি হসপিটাল নিয়ে যায়। তাতে আসছিল 20-25 জন এই ধরনের লোক আসছিল। 20-25 জন লোক। কি পরিচয় দিছে? হ্যাঁ, কি পরিচয় দিছে? কেলোর মানুষ আমরা এইভাবে ধমকি দিছে, পয়সা লাগে। তা আমরা বলছি আমরা জেনে আনলো, আমরা তো পাথর নিয়ে যেতে, এখানে কিসের পয়সা দেবো আমরা সেটা বলছি। তখন জবরদস্তি মালিককে নামে ওইখানে মারছে, মাথা ফাটাইছে, রড দিয়ে বাঁশ দিয়ে মাইরা মাথা সব ফাটাইছে। ফাটানি পরে অজ্ঞান হয়ে পড়ে গেছে। তারপর আমি চিল্লা হাল্লা করার পরে আমাদের বাঙালি বলে সাইড করে দিছে। সাইড করে দেওয়া আমি তো থাকতে পারি না, চিল্লা হাল্লা করছি। চিল্লা হাল্লা করে বন্ধুবান্ধব আসছে, পরে ওরা ভয়ে যখন মায়েরা পড়ে গেছে তখন ওরা সব পলাইছে এই জায়গা থেকে। তারপর বন্ধুবান্ধব আইসা ওইখানে ওরা নিয়ে গাড়িতে উঠে ফটাফট ওরা হাসপাতালে নিয়ে গেছে। হ্যাঁ, না এখানে কোনো রাস্তা কিছু ছিল না। ওখানে সব ওই কেলোর লোক বলে আরো 20-25 জন ওরাই ছিল সব। হ্যাঁ, তারপরে আসছে, ওটা হওয়ার পরে তারপরে আসছে। পয়সা লাগে ওদের, বলে পয়সা লাগে, কিন্তু এটা বলে না যে কত লাগে, এত বলে না আর কি। পয়সা লাগে, তা আমি বলছি এখানে কিসে পয়সা দেবো, আমার তো লোকাল না এই জায়গার, আমরা কিসে পয়সা দেবো, আমরা উচিত যেটা কাম করা আমরা পয়সা দিয়ে নিয়ে যেতেছি, এইভাবে আমরা বলছি। তখন মানে নাই, না পয়সা লাগবে বলে এরকম করে তখন মালিককে নামিয়ে মারছে এইভাবে। হ্যাঁ, আমাকেও তো কয়েকটা দিছে, দেওয়ার পর আমার তো এরকম চোট সেরকম লাগে না। এদিকে দিছে অল্প স্বল্প, এই যে লাগছে এদিকে লাগছে। আমি তখন পলাইছি, দেখাই দিছে এইভাবে। হ্যাঁ, না গুলি চালানো দেখাইছে, শুধু খালি এরকম দেখাইছে। আমি তো ভয় পেয়ে গেছি না, ওটা চালানো করে না, কিছু করে না। স্বাধীন মুসাহারি 1 নং বাজুগাঁও। ঘটনাটো মানে আমি গাড়ী লৈ আহি আছিল, ডাম্পাৰ পাথৰৰ গাড়ী লৈ আহিছিল। সেই টাইমতে মানে আহোঁতে কোকসাগুৰিত মানে গাড়ীটো ৰখাই দিয়ে। সেই ৰখোৱাৰ টাইমত মানে ডাইৰেক্টলি কৈ দে টকা লাগে। আমি ক'লে কিহত টকা লাগে? সিহঁতৰ খেলৰ মানুহ কৈছে, সিহঁতৰ 20-25 মান আছিল আৰু কি মানুহবিলাক। তাৰপিছত ৰখিখিনি আমিতো কৈছে আমিতো নানো, আমিতো লোকেল মানুহ, ইয়াৰে মানুহ। ডাইৰেক্ট কৈছে। সেই টাইমতে সিহঁতক ক'লোঁ আৰু হাতিয়াৰ দেখালোঁ। হাতিয়াৰ দেখাব আমাৰ মালিকটো মানে ডাইৰেক্টলি আমাৰ পাৰ্টনাৰটো যিটো আছে জিৰেন নাৰ্জাৰী, তাক ডাইৰেক্ট গাড়ীৰ পৰা নামাই কিনি ডাইৰেক্ট মাৰি দিল।
বাটাম ৰড দিখিনি মাথা তিতা পাতাই দিল কৰিছিল ডাইৰেক্ট আক্ৰমণ কৰি দিলোঁ তাৰপিছত আমি চিঞৰ বাখৰ কৰি কিনি আমাৰ পাৰ্টনাৰবিলাক আহিলোঁ আহি কিনি চিৰিয়াছ হৈ আছে চিৰিয়াছ হোৱাতে মই উঠাই কিনি ডাইৰেক্ট হস্পিটেলত লৈ গ'লোঁ আৰু জাৰাগুৰি থানাত কি এজাহাৰ কৰা হৈছে এজাৰ কৰা হৈছে আজি দিছে আজি দিছোঁ মানুহটো কি কেনেকৈ অৱস্থাত আছে এতিয়া এতিয়াতো চিৰিয়াছে আছে এতিয়া জাৰাগুৰিৰ পৰা ৰেফাৰ কৰি দিল কোচবিহাৰত আছে এতিয়া কেইজনীয়া দলে কি ধৰণৰ ধন দাবী কৰিছিল সিহঁতৰ ডাইৰেক্টলি কৈছে দে খেলৰ মানুহ কৈছে আৰু কি ডাইৰেক্টলি কৈছে খেলৰ মানুহ পইচা লাগে টকা লাগে সিহঁতক কিমান টকা খুজিছিল টকাটোতো ডিমাণ্ডটো খোৱা নাই ডাইৰেক্টলি কৈছে খালি টকা লাগে কিন্তু কিমান লাগে এইটো খোৱা নাই আৰু কি ডাইৰেক্টলি কৈছিল এইটোৱে আপুনি চৰকাৰক কি আহ্বান জনাব মই চৰকাৰক এইটোৱে আহ্বান জনাম মানে আমি যিটো এজাহাৰ দিলোঁ আজিৰ দিনত মানে এইটো উচিত মানে কিবাটো কেছটো হ'ব লাগে আৰু সিহঁতক শাস্তি দিব লাগে আইনৰ পৰা এইটো যিটো আমাৰ হিচাপত যিটো আশা আছে মানে আইনটো ল'ব আৰু কি সিহঁতক চাজাটো দিবই আৰু যিটো মানে ইমান এটেম্পটো মাৰাৰ নিচিনা কামটো কৰি দিল মানুহ মানে মাৰাৰ নিচিনা আৰু কি তাক মাৰাৰ নিচিনা মাৰিছিলি কিন্তু আছিল ভাগ্য ভাল আছিল এইটো বাচি গৈছে উচিত শাস্তি দিব লাগে তাক সিহঁতক মানে আগতো সিহঁতে এনেকৈ ধন দাবী কৰিছিল নেকি আগতো কৰিছিল বোলে আমিতো নাছিল আগৰ টাইমত কিন্তু শুনা পাইছোঁ আৰু এই শুনা টাইমতে আজি আমি নিজে দেখা পালোঁ আৰু কি যাই কিনি নিজে গৈছিল গাড়ীৰ লগত সেই টাইমত দেখা পালোঁ ছাৰক মানে কৈছোঁ আৰু এইটো মানে উচিত শাস্তি দিব লাগে আৰু আইনটো ল'ব লাগে